গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ২৬ তাৰিখে ৰাতিপুৱা তেখেত গুৱাহাটী আহিব, নিশা গুৱাহাটীত কটাব। ৰাতিপুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছত তেখেত মণিপুৰলৈ যাব। ক'ব গ'লে তেওঁ এদিনীয়া ভ্ৰমণসূচী লৈ ২৬ তাৰিখে গুৱাহাটীলৈ আহিব। তেখেতে আমিনগাঁৱত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব, য'ত অসম চৰকাৰৰ যি অসম দৰ্শন আঁচনি আছে, ৮,০০০ নামঘৰলৈ আৰ্থিক সাহায্য ২.৫ লাখ টকা কৰি, সেই অনুষ্ঠানত তেখেতে অংশগ্ৰহণ কৰিব। গুৱাহাটী মহানগৰীৰ দ্বিতীয়খন মেডিকেল কলেজ MMC আৰু কালাপাহাৰক লৈ আমি যি নতুন এখন মেডিকেল কলেজ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, তাৰ আধাৰশিলা স্থাপন কৰিব। বটদ্ৰৱা থানক সাংস্কৃতিক আৰু পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰাৰ বাবে আমাৰ ১৮০ কোটি টকাৰ যি আঁচনি, সেই আঁচনি তেখেতে আধাৰশিলা কৰিব। আৰু অসমৰ বিভিন্ন স্থানত প্ৰতিষ্ঠা হ'বলগীয়া ৯খন আইন মহাবিদ্যালয়ৰো তেখেতে আধাৰশিলা স্থাপন কৰিব।